शाबाश बेटा। बहुत बढ़िया। কুকুৰাঝাৰৰ ৰাইজে এতিয়া ফুল একশ্যনত আহি গৈছে। যিসকল পুৰুষ আৰু মহিলা অশ্লীল ভিডিঅ' বাৰু চুটি চুটি কাপোৰ পিন্ধি অশ্লীল ভিডিঅ' বনাই আছিলে, তেওঁলোকৰ ওপৰত পূৰা ফুল একশ্যন ল'বৰ কাৰণে প্ৰস্তুত চলাইছে আৰু লৈ আছে। আপোনালোকে ভিডিঅ'টোত চাব পাৰিছে, ইয়াত যিসকল মহিলাই অশ্লীল ভিডিঅ' বনাই প্ৰস্তুত কৰিছিল, ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিল, তেওঁলোকক উচিত শিক্ষা দিছে। আৰু ইয়াৰ আগৰ ভিডিঅ'টোতো আপোনালোকে চাব পাৰিছে, এজনী মাইকী মানুহক চুলি তুলি কাটি টকলা কৰি তেওঁক ৰাইজে পূৰা শিক্ষা দিছে। আৰু এই কামটো ভাল হৈছে নে বেয়া হৈছে আপোনালোকে নিশ্চয় নিজৰ মতামতটো কমেণ্ট বক্সত নিশ্চয় লিখিব। আৰু আমাৰ সমাজ এনেকুৱা কৰিলে অতি সোনকালে পৰিপূৰ্ণভাৱে পৰিষ্কাৰ হ'বনে, আপোনালোকৰ মতামতটো নিশ্চয় লিখিব। তেওঁলোকৰ এই পদক্ষেপটো দেখি আপোনালোকে কি ভাবিছে? এই পদক্ষেপটো ভাল হৈছে নে বেয়া হৈছে? ইয়াত পুলিচগিৰি নচলিব। এতিয়া কোকৰাঝাৰত তেওঁলোকৰ খালী মমতালিহে চলিব আৰু নিজৰ সমাজক ঠিক কৰিবৰ কাৰণে প্ৰশাসনে কেতিয়াও ঠিক কৰি নিদিয়ে। সেইকাৰণে নিজৰ সমাজখন ঐক্যতাভাৱে পৰিপূৰ্ণ কৰিবৰ কাৰণে তেওঁলোকে এই একশ্যনটো লৈছে। এই একশ্যনটো লোৱাৰ বাবে আপোনালোকে ভাল পাইছে নে বেয়া পাইছে নিশ্চয় কমেণ্ট বক্সত লিখিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। এনেকুৱা নতুন নতুন টিপছ পাবৰ বাবে মনোজ আছাম ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইউটিউবত যদি চাই আছে আৰু যদি ফেচবুকত চাই আছে আপোনালোকে ফ'ল' কৰিবলৈ কেতিয়াও নাপাহৰিব। আহকচোন ভিডিঅ'টো দেখুৱাওঁ আপোনালোকক কেনেকুৱানো দিছে আৰু পূৰা বাঁহ ভৰাই। शाबाश बेटा। बहुत बढ़िया। কুকুৰাঝাৰৰ ৰাইজে এতিয়া ফুল একশ্যনত আহি গৈছে। যিসকল পুৰুষ আৰু মহিলা অশ্লীল ভিডিঅ' বাৰু চুটি চুটি কাপোৰ পিন্ধি অশ্লীল ভিডিঅ' বনাই আছিলে, তেওঁলোকৰ ওপৰত পূৰা ফুল একশ্যন ল'বৰ কাৰণে প্ৰস্তুত চলাইছে আৰু লৈ আছে। আপোনালোকে ভিডিঅ'টোত চাব পাৰিছে, ইয়াত যিসকল মহিলাই অশ্লীল ভিডিঅ' বনাই প্ৰস্তুত কৰিছিল, ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিল, তেওঁলোকক উচিত শিক্ষা দিছে। আৰু ইয়াৰ আগৰ ভিডিঅ'টোতো আপোনালোকে চাব পাৰিছে, এজনী মাইকী মানুহক চুলি তুলি কাটি টকলা কৰি তেওঁক ৰাইজে পূৰা শিক্ষা দিছে। আৰু এই কামটো ভাল হৈছে নে বেয়া হৈছে আপোনালোকে নিশ্চয়